নমস্কাৰ সকলোকে গুড মৰ্ণিং জনাইছোঁ। আৰু চাওকচোন আজি বতৰটো ইমান যে বেয়া, চাওক ইমান বৰষুণ দিছে, বতাহ মাৰিছে। চাওকচোন আশা কৰি আছোঁ ছোৱালীজনীৰ ওচৰলৈ যাম বুলি, ছোৱালীজনীও আশা কৰি আছে মা আহিব বুলি, যাবই পৰা নাই, বৰষুণৰ পৰা ৰখি আছোঁ। চাওকচোন এয়া ইমান বৰষুণ দিছে, বতাহ মাৰিছে। চাওকচোন বৰষুণ যাক দিছে, এতিয়া আমি আহিবলৈ ধৰিছোঁ, ওলালোঁ। চাওক ৰেডি একদম বাইকৰ ওপৰত, দেখিছেনে? আমি এতিয়া আসাম যাম। হাই ময়ো উঠি লওঁ ন। ব'লা চাওক আমি এতিয়া আহি মেইন ৰোড পাবলৈ হৈছে। এয়া পাই গ'লোহি। আমাৰ ৰুমৰ পৰা মেইন ৰোডতে 1 কিলোমিটাৰমান হ'ব। এয়া এতিয়া আমি পাই গৈছোঁহি। চাওক এয়া আহি আছোঁ। বতৰটো খুব বেয়া, হ'লেও বৰষুণ যাক এৰি দিলে বাৰু। বৰষুণ এৰি দিলেগৈ, কিন্তু আৰু যে আহিব সেইটো সম্ভৱ। বৰষুণ ক'ব নোৱাৰি মানে, ৰ'দ ওলাব নে নোলায়। আজি খুবেই বেয়া আজি বতৰ। আমি বান্দৰদৰা হৈ নাযাওঁ, এইফালেদি যাব লাগিছিলে। বান্দৰদৰা হৈ যোৱা নাই, আমি দুইমুখ হৈ যাম। সেইটোৰ পৰা এইফালে ফাটি দিলোঁ, এইফালে গুচি আহিলোঁ। আমি দুইমুখ হৈ যাম। আহি আছোঁ। চাওকচোন আমি ৰখি আছোঁ এতিয়া, দেখিছেনে? গোটেই জাম লাগিছে, গাড়ী পূৰা জাম। আৰু চানডে মাৰ্কেট ইয়াত বহে। আজি দেওবাৰ হয়, আজি বজাৰ বহে ইয়াত। পূৰা ভিৰ ভাৰ মানে লাগি গৈছে। ইয়াত দেখিছেনে? পূৰা ভিৰ, জাম লাগি গৈছে ইয়াত, পূৰা বজাৰ। চাওক ইয়াত বহুত কম পইচাতে নিব পাৰে, বহুত মানে কম দামী বস্তু কম পইচাতে নিব পাৰে, পূৰা ধুনীয়াকৈ। চব বস্তুৱে মানে সস্তা দাম, দেখিছেনে? পূৰা ভিৰ ভাৰ। চাওক পূৰা ডাঙৰ মানে ভিতৰলৈ। আমি এইফালে সোমাই দিলোঁ। এতিয়া বজাৰ আজি নকৰোঁ, বজাৰলৈ নোসোমাওঁ, বতৰ বৰ বেয়া। সেইটোৰ পৰা সোনকালে ঘৰ পাবগৈ লাগে। ছোৱালীও বাচ্ছা আছে। ৰাতিপুৱাৰ পৰা মানে পুৱা ফোনৰ ওপৰত ফোন কৰিয়ে আছে, মা পাপা কেতিয়া আহি পাবাহি। সেইটোৰ পৰা মানে পূৰা যাবলৈহে বিচাৰিছোঁ আৰু আহি আছোঁ। চাওকচোন ৰাস্তা পূৰা পানী, দেখিছেনে? এইফালে চাওক হেলিফিল্ড, এয়া হয় হেলিফিল্ড। আহি এতিয়া চাওক এইখন কি ধুনীয়া দিক্ৰং নদী হয়। এখন দিক্ৰং নদীৰ ওপৰত এতিয়া কি ধুনীয়া এখন ব্ৰিজ বনালে। চাওক এয়া কি ধুনীয়া লাগিছে দেখি। কি ধুনীয়াকৈ এখন ব্ৰিজ দলং বনাই দিলে। এয়া চাওক এই কাষেদি মানুহ যাব পাৰে। এয়া হিন্দী গাড়ী মটৰ কি ধুনীয়া লাগিছে। চাওক এইটো ইউপিআৰ ৰাস্তা হয়, এইটো জিৰ'লৈ যোৱা ৰাস্তা। এইটো হয়, জিৰ'লৈ যাওঁ বুলি ক'লে যাব পাৰে এইটো ৰাস্তা দিয়ে। চাওক এতিয়া আমি আহি এতিয়া বাইকত তেল ভৰাই ল'ব লাগিব। তেল আছে হয়তো, আৰু হ'লেও অলপ ভৰাই লওঁ বুলি ভাবিছোঁ।
পাহাৰ ইমান ডাঙৰ পাহাৰ চব কিন্তু বহুত ভাল লাগে দেখি কি ধুনীয়া লাগিছে দেখিবলৈ প্ৰকাণ্ড পাহাৰ মোৰ ইয়াৰ খুবেই প্ৰাকৃতিক দৃশ্যবোৰ খুবেই ভাল লাগে আৰু আপোনালোকো আহিব ইয়ালৈ ফুৰিবলৈ এতিয়া গম পাব কি ধুনীয়া লাগে অৰুণাচল আহিছে তেওঁলোকে জানে চাগে কি ধুনীয়া লাগে প্ৰাকৃতিক দৃশ্যবিলাক যোনবিলাক অহা নাই আপোনালোকো আহিব ফুৰিবলৈ দেখা পাব ধুনীয়াকৈ ভাল লাগে আহি এতিয়া গুমটুগেট পাৰ হ'লোঁ গুমটুগেট পাৰ হৈ আহি আছোঁ এতিয়া আমি আহি এতিয়া আমাৰ অসম পুলিচৰ কেম্পাছ পাৰ হ'লোহি ভিজিব লাগিলে পাই গ'লোহি এতিয়া ঘৰ ছোৱালী নিচিনা ঘৰৰ পৰা দৌৰি দৌৰি আহি আছে দেহা এইজনী বাইকত খা আমি আহিলে মানে বাইকত উঠিবলৈ একদম দৌৰি আহে ঘৰ পৰা দিছেনে ইজনী গ'লগে আমি পাই গ'লোহি মুনুৰ ওচৰত ইমান খাই দিয়া আজিলে ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব এটা আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপিব মোৰ আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকৰ এতিয়া চাব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই আজিলৈ তুমি কিবা এটা কৈ দিয়া আকৌ বাই বাই